আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন। আমাৰ সমগ্ৰ ইছলাম ধৰ্মী মানুহসকলক মই পবিত্ৰ ঈদ উল ফিতৰৰ শুভকামনা জনাইছোঁ। আমাৰ BTC অঞ্চল অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক মই পবিত্ৰ ঈদ উল ফিতৰৰ শুভকামনা জনাইছোঁ। আজি যি পবিত্ৰ মাগুৰমাৰী ঈদগাহ ময়দান, তাতে উপস্থিত থাকিব পাই খুব ভাল লাগিছে। আমি এনেকৈ যাতে ভাতৃত্ববোধেৰে এনাজৰীৰে থাকিব পাৰোঁ আগন্তুক দিনবিলাকৰ, তাকে মই আজিৰ এই পবিত্ৰ দিনটোত কামনা কৰিছোঁ। এই অঞ্চলৰ মানুহখিনি যথেষ্ট মৰমীয়াল। এই অঞ্চলৰ মানুহখিনিয়ে সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে বান্ধ খাই আগতেও আছিলে আৰু আগন্তুক দিনবিলাকতো থাকিব। মই এই পৰিৱেশটো ইয়াত দেখা পাইছোঁ আৰু মই খুব ভাল পাইছোঁ। এই অঞ্চলৰ মানুহখিনিয়ে মোক নিজৰ ল'ৰাৰ নিচিনাকৈ আঁকোৱালি লৈছে, ইমান মৰম চেনেহ দিছে। গতিকে মই ভাবোঁ আজিৰ পবিত্ৰ দিনটোতে মই আজি কথা দিছোঁ, আগন্তুক দিনবিলাকতো আমি এনেকৈ ভাতৃত্ববোধেৰে আগবাঢ়ি সমাজখনক আগুৱাই লৈ যাম। এই অঞ্চলৰ যিমান সামাজিক কাম কাজ আছে তাতে একেলগে থাকি আমি এই অঞ্চলবিলাকক আগবঢ়াই লৈ যাম। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিন। আমি একেলগে থাকিব পাই আজি এই অনুষ্ঠানত খুব আনন্দ উপভোগ কৰিছোঁ। ভাল লাগে বান্ধ খাই মানৱ সমাজত একেলগে বসবাস কৰি এই পবিত্ৰ দিনটোত আমি থাকিব পাৰিছোঁ। তাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোৰ পৰাই আমি আগন্তুক দিনবিলাকত যাতে সমাজ জীৱনত একেলগে মিলা প্ৰীতিৰে বসবাস কৰি এই অঞ্চলৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে যেন আমাক সহযোগিতা কৰে। আগন্তুক দিন আপোনালোকে জানে যে নিৰ্বাচন আহি আছে। নিৰ্বাচন কেন্দ্ৰিক কথা মই ইয়াতে ক'বলৈ অহা নাই। আচলতে যিহেতু পবিত্ৰ ঈদৰ দিন বা ঈদ উল ফিতৰৰ দিন, আমি সকলোকে এটাই মেছেজ দিব বিচাৰিছোঁ যে আমি শান্তি সমৃদ্ধিৰে এই অঞ্চলত বসবাস কৰি আগতেও আছিলোঁ, আগন্তুক দিনবিলাকতে খুব সুন্দৰভাৱে থাকিম আৰু এই অঞ্চলৰ যি সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আমি হাতে হাত ধৰি ভাই বন্ধুৰ নিচিনাকৈ ঘৰৰ পৰিয়ালৰ নিচিনাকৈ